मेरे चैनल को सब्सक्राइब नहीं किया तो इस रेड कलर के बटन को दबा के सब्सक्राइब कीजिए और इस घंटे को बजा दीजिए फ्री में लेटेस्ट टेक्नोलॉजी वीडियो सबसे पहले। ডিজেলৰ মূল্য বৃদ্ধিয়ে মাধমাৰ সদাইছে দেশৰ সৰ্বসাধাৰণক আৰু এইবাৰ তাৰ মাজতে পুনৰ আন এক মাধমাৰ ৰন্ধন গেছৰ মূল্য বৃদ্ধি কৰাৰ সিদ্ধান্ত চৰকাৰৰ ৰাজ সাহায্যযুক্ত প্ৰতিটো এলপিজি চিলিণ্ডাৰৰ 50 টকাকৈ বৃদ্ধি কৰা হ'ব আৰু ৰাজ সাহায্যবিহীন প্ৰতিটো চিলিণ্ডাৰত 79 টকাকৈ বৃদ্ধি কৰা হৈছে আৰু আজি মাজনিশাৰ পৰা কাৰ্যকৰী নতুন নিৰিখ। ইতিমধ্যে পেট্ৰল ডিজেলৰ ক্ৰমাৎ মূল্য বৃদ্ধি প্ৰতিদিনে যিধৰণে এটা পষেক ধৰি মূল্য বৃদ্ধি হৈছিল পেট্ৰল ডিজেলৰ আৰু এই পেট্ৰল ডিজেলৰ মূল্য বৃদ্ধি ইতিমধ্যে সৰ্বসাধাৰণক জুৰুলা কৰিছে। তাৰ লগতে অন্যান্য সামগ্ৰীৰ এতিয়া মূল্য বৃদ্ধি হ'বলৈ ধৰিছে আৰু তাৰ মাজতে এইবাৰ আন এক ৰামটাঙৰ সৰ্বসাধাৰণৰ মূৰত কেৱল সাধাৰণ লোককে এই ধৰণৰ বোজা বৃদ্ধি কৰি আছে চৰকাৰখনে, যাৰ বাবে সমগ্ৰ দেশজুৰি তীব্ৰ প্ৰতিবাদ পৰিলক্ষিত হৈছে আৰু তাৰ মাজতো এই সমূহলৈ যেন কোনোৱে ভ্ৰক্ষেপ নাই। চৰকাৰখনৰ কেন্দ্ৰীয় চৰকাৰৰ কোনো প্ৰতিক্ৰিয়াও নাই আৰু কোনো ভ্ৰক্ষেপো নাই। তাৰ মাজতে এইবাৰ চিলিণ্ডাৰৰ ৰন্ধন গেছৰ চিলিণ্ডাৰৰ মূল্য বৃদ্ধি কৰাৰ এই সিদ্ধান্ত ৰাজ সাহায্যযুক্ত প্ৰতিটো এলপিজি চিলিণ্ডাৰত 50 টকাকৈ বৃদ্ধি আৰু ৰাজ সাহায্যবিহীন প্ৰতিটো চিলিণ্ডাৰত 79 টকাকৈ বৃদ্ধি ঘটোৱা হৈছে। আজি মাজনিশাৰ পৰা কাৰ্যকৰী হৈছে এই নতুন নিৰ্দেশ।